জৱাহৰলাল নেহেৰু তেখেত আছিল এজন ভাৰতীয় ঔপনিৱেশিক বিৰোধী জাতীয়তাবাদী ধৰ্মনিৰপেক্ষ মানৱতাবাদী সামাজিক গণতন্ত্ৰবাদী আৰু ৰাষ্ট্ৰনেতা আছিল যি 20 শতিকাৰ মাজভাগত ভাৰতৰ কেন্দ্ৰীয় ব্যক্তিত্ব আছিল। নেহেৰু 1930 আৰু 1940 চনত ভাৰতীয় জাতীয়তাবাদী আন্দোলনৰ প্ৰধান নেতা আছিল। আজি মই এইজন মহান ব্যক্তিৰ বিষয়ে অৰ্থাৎ জৱাহৰলাল নেহেৰুৰ বিষয়ে 10 শাৰী লাইনত এটি চুটি ৰচনা লৈ আহিছোঁ। আমাৰ আজিৰ প্ৰথম শাৰীত এইবুলি দিয়া আছে যে ইংৰাজী 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল আৰু তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী। 15 বছৰ বয়সতে নেহেৰু উচ্চ শিক্ষা লাভৰ কাৰণে বিলাতলৈ যাত্ৰা কৰে। দেশক স্বাধীন কৰিবলৈ আন্দোলন চলোৱাৰ অপৰাধত ইংৰাজ চৰকাৰে তেওঁক কেইবাবাৰো ফাটেক দিয়ে। তেওঁ অৰ্থাৎ পণ্ডিত জৱাহৰলাল নেহেৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আমৰণ সেই পদ শোভা কৰিছিল। পণ্ডিত জৱাহৰলাল নেহেৰু এজন সুলেখকো আছিল। ৰঙা গোলাপ তেওঁৰ অতি প্ৰিয় ফুল আছিল। তেওঁ শিশুসকলক বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। পণ্ডিত জৱাহৰলাল নেহেৰুৰ এই শিশু প্ৰেমৰ বাবেই তেওঁৰ জন্ম দিৱস 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ একমাত্ৰ কন্যা শ্ৰীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল। আৰু শেষত 1964 চনৰ 27 মে তাৰিখে 75 বছৰ বয়সত তেখেতৰ অৰ্থাৎ জৱাহৰলাল নেহেৰুৰ মৃত্যু হয়। মৰমৰ কণ ভাইটি ভণ্টি তথা সকলো বন্ধু বান্ধৱীসকল, আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো যথেষ্ট ভাল লাগিল। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ এই জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিবা। থেংক ইউ।